good MC everyone. তো আজি দেখিছে মই আজি কেইটামান প্ৰডাক্ট মোৰ মুখ আগত দেখিছে তো এই প্ৰডাক্ট কেইটাৰ যোগেদি মই এটা ইনফৰমেশ্যন দিম আৰু কেনেকৈ আমি এজন মানুহে এটা সুন্দৰ স্বাস্থ্য ডেইলি মেইনটেইন কৰি ৰাখিব পাৰে আৰু আমাৰ যিসকল এছ'চিয়েট আমাৰ যিসকল লিডাৰ্ছ আছে আমি সকলোৱে এই বস্তুটো ফ'ল' কৰি ৰাখিব লাগে এজন মানুহে যদি এটা সুন্দৰ স্বাস্থ্য মেইনটেইন কৰি ৰাখিব লাগে দুটা বস্তু সদায় মেইনটেইন কৰিব লাগিব এক নম্বৰটো হৈছে কি আমি ভাল খাদ্য খাব লাগিব আৰু দুই নম্বৰটো হৈছে কি আমি ডেইলি এঘণ্টা হ'লেও আমি যিকোনো এক্সাৰচাইজ কৰিব লাগিব না আপোনাৰ য়োগা হওক না আপোনাৰ যিকোনো আপুনি এক্সাৰচাইজ কৰিব লাগিব এই দুটা বস্তু আমি সদায় মেইনটেইন কৰি ৰাখিব লাগিব তো আজিৰ যুগত কি হৈছে আজিৰ যুগত যে মানুহৰ ইমানখিনি বেমাৰ আজাৰ হৈছে ইমান বেমাৰ আজাৰ আজিকালি আমি এই দুইটা বস্তুৱে আমি কোনো মেইনটেইন কৰি ৰাখিব পৰা নাই এক নম্বৰটো হৈছে কি আমি বুজো এটা মানে ভাল খাদ্য আমি খাব পৰা নাই যেহেতু আজিকালি যিমান খাদ্য খানা খাইছোঁ জানেই চব কেমিকেলছ দিয়া খানাই খাই আছোঁ আৰু দুই নম্বৰটো হৈছে কি আমাৰ এক্সাৰচাইজ কৰিবলৈ আমাৰ কাৰো সময় নাই আৰু আমাৰ কৰিবলৈ এলাহ ভাগৰ নাই তো IMCত এই প্ৰডাক্টকেইটা যদি আমি ইউজ কৰি থাকোঁ এই প্ৰডাক্টকেইটা একচুৱেলি মেডিচিনছ নহয় মই আপোনালোকক এটা বস্তু কৈছোঁ যে কি এইকেইটা কোনো মেডিচিনছ নহয় এইবিলাক হৈছে আমাৰ নিউট্ৰিশ্যন এইবিলাক আমাৰ ছাপ্লিমেণ্ট এটা সুষম খাদ্য যিকোনো এটা অৰ্গেনৰ কাৰণে আমাৰ বডিৰ যিবিলাক অংগখিনিৰ কাৰণে এটা হৈছে সুষম খাদ্য আৰু এই প্ৰডাক্টকেইটা যদি আমি ইউজ কৰি থাকোঁ আপোনালোকে এটা সুন্দৰ স্বাস্থ্য মেইনটেইন কৰিব পাৰে আৰু লগত এক্সাৰচাইজ মই আজি এই দুইটা বস্তুৰ ওপৰত আপোনালোকক ক'ম তো আমি এটা বডিত চাৰিটা টাইপত এটা বডিত মানে সুস্থ কৰি ৰাখিব পাৰোঁ সেই চাৰিটা টাইপ হৈছে এক নম্বৰটো হৈছে ক্লিনজিং দুই নম্বৰটো হৈছে বডিত ষ্ট্ৰেংথ ৰিপ্লেছ তিন নম্বৰটো হৈছে বডিত ষ্ট্ৰেংথ আৰু চাৰি নম্বৰটো হৈছে বেলেঞ্চিং এই চাৰিটা টাইপত আমি এটা সুন্দৰ স্বাস্থ্য মেইনটেইন কৰি ৰাখিব পাৰোঁ আৰু IMCত আমাৰ যিমান প্ৰডাক্ট আছে এই প্ৰডাক্টবিলাকে এই গোটেইকেইটা কাম কৰে আপোনালোকে দেখিছে এইটো গৌমূত্ৰ আৰু এল'ভেৰা গৌমূত্ৰটো ৰাতিপুৱা 30 ml যদি ইউজ কৰা যায় খালী পেটত ই কি কাম কৰিব আমাৰ হোল বডিটো ক্লিনজিং কৰি ৰাখিব ই চাফা কৰিব লেতেৰা বস্তুবিলাক আঁতৰ কৰিব আমাৰ শৌচ প্ৰস্ৰাৱ ক্লিয়াৰ কৰি ৰাখিব ব্লাড পিউৰিফাই কৰিব আৰু কেতিয়া আমাৰ পেটৰ যিমান ফাংচন আছে ফাংচনখিনি গৌমূত্ৰ চাফা কৰি ৰাখিব পাৰে তো আপোনালোকে 30 ml গৌমূত্ৰ ডেইলি খাওক মই এজন মানুহে ডেইলি মই ড'জটো দেখুৱাইছোঁ তো ডেইলি গৌমূত্ৰ খালে আৰু লগত তুলসীটো আপোনালোকে গৌমূত্ৰৰ লগত দি দিব পাৰে ইয়াৰ লগত গুচিয়ে গ'ল তাৰপাছত কি হ'ল আমি চাহ খালে চাহ খাই পিনাই ধুনীয়াকৈ আপোনালোকে হিমালয়ান বেৰী জুচ 30 ml খালে 30 ml হিমালয়ান বেৰী জুচ 1 টাইম খালে ই কি কাম কৰিব আমাৰ বডিত গৌমূত্ৰ ক্লিনজিং কৰিলে ই আমাৰ বডিত ৰিপ্লেছ কৰিব পাৰে গৌমূত্ৰই ধুনীয়াকৈ চাফা কৰি আনিলে আৰু হিমালয়ান বেৰীয়ে কাম কৰিব পাৰে কি ৰিপ্লেছ আমাৰ কিছুমান যদি কিবা অৰ্গেন অকণমান বেয়াও হৈছে বা কিবা অকণমান মানে বেয়া নহয় একচুৱেলি অলপ যদি অকণমান ডেমেজো হৈছে হিমালয়ান বেৰীয়ে সেই বস্তুটো ই ষ্ট্ৰেংথ মানে ৰিপ্লেছ মানে ই ভাললৈ আনিব পাৰে আৰু ই বহুত কাম কৰে প্ৰত্যেকটো প্ৰডাক্টৰ বহুত কাম আছে মই এনেই অকণমান কৈছোঁ তো হিমালয়ান বেৰীয়ে সেইটো কাম কৰিব পাৰে তো হিমালয়ান বেৰী যদি আমি খাওঁ ডেইলি আমাৰ বডিত অক্সিজেন লেভেলটো বঢ়ায় ই আমাৰ ধৰক বডিত ই আমাৰ ওমেগা 3 কাম কৰে ওমেগা 7 কাম কৰে আৰু এণ্টি এজিঙৰ কাম কৰে বহুত কাম আছে হিমালয়ান বেৰী তো হিমালয়ান বেৰী খালে ছেকেণ্ড থাৰ্ড আপোনালোকে হিমালয়ান বেৰীৰ পাছতে আপোনালোকে দেখিছে কেলডি টেবলেট ল'ব পাৰে কেলছিয়ামটো আজিকালি জানেই কেলছিয়াম মানুহৰ প্ৰায় কমি গৈয়ে থাকে 25-30 বছৰ পিছৰ পৰাতো কেলছিয়াম কমিয়ে যায় তো কেলছিয়াম আপোনালোকে ইয়াত এটা ল'লে তো কেলছিয়ামে আমাৰ বডি ৰিপ্লেছ আৰু ষ্ট্ৰেংথ কৰিব পাৰে এই দুটা কাম কৰিব পাৰে ক্লিনজিং হৈ গ'ল ৰিপ্লেছ হৈ গ'ল আৰু কেলছিয়ামে আমাৰ ষ্ট্ৰেংথ আৰু ৰিপ্লেছ এই দুইটা কাম বডিত কৰিব পাৰে তো ডেইলি কেলছিয়াম এটা তো কেলছিয়াম খালে তাৰপিছত আমি খানা খালোঁ খানা খোৱাৰ পিছত আমাৰ দুটা প্ৰডাক্ট থাকিলে সেই দুটা প্ৰডাক্ট হৈছে ই ওমেগা ই আমাৰ বডিত ওমেগা 369 ই আমাৰ বডিত বহুত কাম কৰে জানেই মই আগৰ ভিডিঅ'ত দিছোঁ ই কলেষ্ট্ৰল বাৰ্ণ কৰিব পাৰে ধৰক ওমেগাই হাৰ্টৰ কাৰণে ওমেগা খুব ভাল তো ওমেগাটো বহুত কাম তো সেইটো কাৰণে কি ওমেগাটো খালে এই ওমেগাটোৱে আমাক বডিত কি কাম কৰে ষ্ট্ৰেংথো কাম কৰিব আৰু বডিত ৰিপ্লেছো কাম কৰিব দুটা কাম কৰিব ষ্ট্ৰেংথ আৰু ৰিপ্লেছো কাম কৰিব আৰু এটা ইম্পৰ্টেণ্ট প্ৰডাক্ট ওমেগা খালে ভাত খোৱাৰ পিছত ওমেগা এটা খালে তাৰপিছত আপোনালোকে 10 মিনিটৰ পিছত ডেইলি ডায়েট খালে এইটো হৈছে কি জানেনে মাল্টি ভিটামিন ই মাইক্ৰ'নিউট্ৰিয়েণ্টছ পালে মাল্টি ভিটামিনছ পালে এভৰিথিংছ ভিটামিন ই পালে মানে ডেইলি এটা ই ছুপাৰ ফুডৰ কাম কৰিলে তো ডেইলি ডায়েট আপোনালোকে এটা খালে তো দিনটোৰ কাৰণে চলি গুচি গ'ল ই ৰিপ্লেছো কাম কৰিলে আৰু ই আপোনাৰ আমাৰ ষ্ট্ৰেংথো কাম কৰিলে তাৰপিছত গ'ল ৰাতিলে আপোনালোকে ৰাতিৰ ভাত খোৱাৰ 1 ঘণ্টাৰ পিছত আমি দিনটো যিমান খানা খালোঁ তাৰপিছত ৰাতি ভাত খোৱাৰ 1 ঘণ্টাৰ পাছত আপোনালোকে ইয়াৰ 30 to 40 ml এল'ভেৰা জুচ
ভাত খোৱাৰ 1 ঘণ্টাৰ পাছত কুহুমীয়া পানী আধা গিলাচৰ লগত আপোনালোকে খাই ধুনীয়াকৈ শুই থাকক। তো এইটো এটা ডেইলি ৰুটিন। ক'ব পাৰে যে ইমানখিনি প্ৰডাক্ট কেনেকৈ খাম, কিন্তু মই তাৰ ৰুটিনটো আপোনালোকক বনাই দিলোঁ। কিন্তু ইয়াত 3টাহে কাম কৰি আছে। 1 নম্বৰটো হৈছে ক্লিনজিং কৰিলে, এই 2টা প্ৰডাক্টে ক্লিনজিং কৰিলে, এইকেইটা প্ৰডাক্টে আপোনাক ৰিপ্লেচো কৰিলে, ষ্ট্ৰেংথো দিলে। কিন্তু ক্লিনজিং, ৰিপ্লেচিং, তো ষ্ট্ৰেংথ আৰু এটা বস্তু থাকি গৈছে, সেইটো হৈছে কি বেলেঞ্চিং। এতিয়া বেলেঞ্চিংটো কৰিবলৈ হ'লে তাৰমানে কি আমি যিমান খানা খালোঁ, যিমান নিউট্ৰিশ্যন ল'লোঁ, সেই বস্তুটো আমি সমানত ৰাখিবৰ কাৰণে এটাই বস্তু হৈছে, সেইটো হৈছে এক্সাৰচাইজ। এক্সাৰচাইজ মানে কি, য়োগা মানে কি হৈছে আমাৰ বস্তুটো শৰীৰত তেজৰ চলাচলটো সঠিকভাৱে কৰা। তো এতিয়া ধৰক বেলেঞ্চিংটো এনেকুৱা ধৰণৰ, চুগাৰ যদি আপোনাৰ বাঢ়ি গৈছে বেলেঞ্চ কৰি ৰাখিবৰ কাৰণে, প্ৰেছাৰ যদি বাঢ়ি গৈছে বেলেঞ্চ বা কমি গৈছে তাক দাঙিবৰ কাৰণে, তাৰমানে বেলেঞ্চ কৰিবলৈ হ'লে আমি এক্সাৰচাইজ কৰিব লাগিব। সেই এক্সাৰচাইজকেইটা মই স্ক্ৰীণত দিম, আপোনালোকে দেখিব মোবাইলত, আৰু সেইকেইটা কণ্টিনিউৱাছলি আপোনালোকে ফ'ল' কৰিব। আৰু যিকেইটা মই য়োগা প'জ দিম আপোনালোকক তাত দেখুৱাম, সেইকেইটা আপোনালোকে কণ্টিনিউ কৰিব। আৰু লগত এই যিকেইটা প্ৰডাক্ট দিয়া হৈছে, এই প্ৰডাক্টকেইটা আপোনালোকে ইউজ কৰিব। আৰু ইউজ যদি কৰে 100% এই 4টা ষ্টেপ, মই যিকেইটা ষ্টেপৰ কথা কৈছিলোঁ, ক্লিনজিং, ৰিপ্লেচিং, ষ্ট্ৰেংথ আৰু বেলেঞ্চিং, এই 4টা টাইপছ আপোনালোকে মেইনটেইন কৰি ৰাখিব পাৰিব। আৰু তেতিয়াই এজন মানুহ সঁচাকৈ সুন্দৰ স্বাস্থ্য অধিকাৰী হ'ব, আৰু কেতিয়াও বেমাৰ আজাৰে এটেক কৰিব নোৱাৰে। আৰু 100% খালি ফ'ল' কৰিব লাগিব। মই কথাটো কৈছোঁ, ফ'ল' কৰিব লাগিব। আৰু যিকেইটা মই য়োগা এক্সাৰচাইজ দিম, আৰু সেইটো আপোনালোকে খালি কৰিব। কাৰণ কেলৈ মই যিকেইটা, আৰু মই কৈ দিছোঁ, মই আপোনাৰ য়োগা ট্ৰেইনাৰ হয়, য়োগা ইনষ্ট্ৰাক্টৰ হয়, প্ৰফেশ্যনেল, মোৰ চাৰ্টিফাইড মই ট্ৰেইনাৰ হয়। কোনো মই ধৰক ভিডিঅ' চাই বা আপোনাৰ মোবাইলত চাই মই কোনো ফটো ভিডিঅ' নিদিওঁ। মই নিজৰ প্ৰেক্টিকেল, মই নিজে কোৰ্চেছ লৈ, মই চাৰ্টিফিকেট লৈহে সেই বস্তুখিনি আপোনালোকৰ মাজত মই পঠিয়াই দিম। তো আশা ৰাখিছোঁ সকলোৱে এই 4টা ষ্টেপ ফ'ল' কৰক, আৰু এই প্ৰডাক্টকেইটা আপোনালোকে ব্যৱহাৰ কৰক, তো সুন্দৰ স্বাস্থ্য পাব। তো থেংক ইউ, গুড নাইট।